Hello, Varsang, over. নমস্কাৰ বন্ধুসকল আন এটা ভিডিঅ'লৈ স্বাগতম জনালো লগতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো প্ৰথমে আজি হেপী হোলি সমূহ ৰাইজলৈ অসমবাসী আৰু একদম যিমান পৃথিৱীত মানুহ আছে ইমান লোকে আজি শুভেচ্ছা জ্ঞাপন কৰিলো আজি হেপী হোলিৰ ভিডিঅ' আজি ধামাকা হ'বলৈ গৈ আছে আৰু লগতে হোলিৰ ভিডিঅ' শ্বুট কৰাৰ আগতে মই এটা বস্তু দেখাম আপোনালোকক আৰু লগতে আনবক্সিং কৰিম সেই ৱাকি টুকি মই কেইটা দিন আগতে আনিছিলোঁ কিন্তু এইটো হৈছে ৱাকি টুকি সেই ৱাকি টুকিটো মানে হাউ টু ইউজ ৱাকি টুকি এণ্ড ৱাই নিড টু ইউজ ৱাকি টুকি তো কিয় ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ ব্যৱহাৰ কৰিম তো এইটোৱে মই আপোনালোকক দেখুৱাম আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই দেখুৱাম আপোনালোকক মানে চেষ্টা কৰিম দেখুৱাবলৈ এইটো হৈছে কাঠ এইটো হৈ গ'ল দুটা চাৰ্জাৰ বক্স তাৰপিছত হৈছে বেটাৰী দুটা বেটাৰী তো এনেকৈ কৰি তো অলৰেডি মই ক্লিপ চিপ লগাই থৈছোঁ তাৰপিছত বেটাৰী লগাব লাগে এতিয়া তো বেটাৰী তো এটা হৈ গ'ল তাৰপিছত আৰু এটা হৈছে এইটো হৈছে অফ অন কৰা এইটো পাৱাৰ অন এইটো পাৱাৰ অন হৈ গ'ল তো এইটো অন কৰাৰ পিছতে মানে ভলিউমটো দিব পাৰে তাৰপিছত এইটো হৈছে চেনেল এইটো 8 16 এইটো 16 হৈ গ'ল তো এইটো প'জ কৰিব তাৰপিছত আৰু এটা মানে ইয়াত দুটা আছে সেই দুটাটো হৈছে এইটো নইজ তাৰপিছত এই ছেকেণ্ডটো হৈছে এইটো লাইট অন হয় ইয়াত টৰ্চ লাইট এইটো টৰ্চ লাইট জ্বলিব হেল্ল' আহি গৈছে হেল্ল' বাৰ্চিং অভাৰ তাৰপিছত এনেকৈ কৰি এইটো যেতিয়া মানে অন কৰিব তেতিয়া মানে সেই লাইটটো জ্বলিব এইটো লাইট জ্বলিব তো এনেকৈ কৰি এইটো পুছ কৰিব আৰু তিটো টপ কৰিব এইটো লাইট পুছ হেল্ল' বাৰ্চিং অভাৰ জংঘলৰ পৰা ওলাই আহ ধুমধাম নহ'লে একেবাৰে গাড়ী ফেল হৈ যাব আহক হেল্ল' আজি হেপী হোলি এই জংঘলৰ পৰা সোনকালে ওলাই আহক বহুত মানুহে হোলি খেলিব গৈছে আহক হেল্ল' টেষ্ট আৰু কিয় ব্যৱহাৰ কৰা হয় এইটো ৱাকি টুকি ক'বলৈ মষ্ট ইম্পৰ্টেণ্ট আৰু এই ৱাকি টুকিটো আচলতে যেতিয়া মানে মোবাইল কাম নকৰিব নেটৱৰ্ক ফেল হ'ব মানে যেতিয়া মানে জংঘলত বা ক'ৰবাত ট্ৰেকিঙত গৈছে তেতিয়া মানে এইটো ইম্পৰ্টেণ্ট হয় মোবাইল নেটৱৰ্ক কাম নকৰিব তেতিয়া মানে এই ৱাকি টুকিটো মষ্ট ইম্পৰ্টেণ্ট আৰু এইটো যিকোনো ঠাইত মানে এইটো কানেক্ট কৰা হয় আৰু মানে এইটো ব্যৱহাৰ কৰা যায় পাব্লিক প্লেচ হ'ব এনেকুৱা ক্ৰাউডি যিকোনো মেলাত বহুত মানুহ যদি হয় তেতিয়া মানে কি কৰা হয় মোবাইল নেটৱৰ্কটো মানে ডিছকানেক্ট হৈ যায় মানে প্ৰব্লেম হৈ যায় মানে মোবাইলকেইটা সেইটো কাৰণে এই ৱাকি টুকি একদম তেতিয়া মানে ব্যৱহাৰ কৰা যায় আৰামছে বাত কৰা सकते हैं তো ঠিক আছে এইটো ৰেঞ্জ হৈছে 2 কিলোমিটাৰ ৰেঞ্জৰ এইটো কোম্পানীটো হৈছে বাওফেং হয় মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ মানে 4 পিচ আনিছিলোঁ কিন্তু 4 পিচৰ 2টা পিচ আমাৰ অভিজিত ভাই লৈ গৈছে 2টা পিচ আমি একেলগে মিলি অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত 4 পিচৰ প্ৰাইচটো হৈছে 3500 টকা 4টা পিচৰ 3500 টকা তো দুটা ভাগ কৰিলোঁ কিমানকৈ পৰিব আপোনালোকে কেলকুলেট কৰি ল'ব যিয়ে নহওক তো ৰেঞ্জ 2 কিলোমিটাৰ মই আগতে টেষ্ট কৰিছিলোঁ 2 কিলোমিটাৰ কিন্তু আজি এই হোলিৰ দিনত মই আজি টেষ্ট কৰিম কোনোবা এজন বন্ধুক দি দিম এটা পিচ তাৰপিছত এটা পিচ মই লৈ ল'ম কিমান দূৰ ৰেঞ্জটো টানিব পাৰে এইটো চেক কৰিম তো বলক আমি চেক কৰিম সৃষ্টি বিতু আৰু প্ৰেটিংগা তিনিজনে মোক মানে ৰং সানিবলৈ আহিছে বাই ৰং দিবি কাক দিব ৰ আহিছে দে অলপ দে
চ' ফ্ৰেণ্ডছ এইটো মই ডিষ্টেঞ্চটো মানে টেষ্ট কৰোঁ আৰু এই মানে বাইক দি গৈ আছে সেই ধৰ্মেন ভাই তাক মই পঠাই দিছোঁ এটা পিচ তাৰপিছত মই এনেকৈ কৰি মই এটা পিচ ৰাখি থৈছোঁ ইয়াতে তো টেষ্ট কৰিম কিমান কিলোমিটাৰ মানে ৰেঞ্জটো টানা খায় সেইটো মানে কিমান দূৰ অলপ আগত মানে 1 কিলোমিটাৰ গৈছে নেকি ক'ত আছে ঠিক আছে মই গৈ আছোঁ 2 কিলোমিটাৰ মানে ৰেঞ্জ মানে সি মানে গৈছে সেই ধৰ্মেনটো মানে তো এনেকুৱা কৰি কমচে কম 3 কিলোমিটাৰ ৰেঞ্জ আৰামছে প্লেনত যদি এনেকুৱা কৰি মানে টপিং কৰা হয় তেতিয়াহ'লে মানে 3 কিলোমিটাৰ আৰামছে মেকআপ কৰা যায় ৰেঞ্জটো কিন্তু 2-2.5 কিলোমিটাৰ এনেকৈ টেষ্ট কৰা হৈছে এতিয়া মানে অলপমান পিছতে 3 কিলোমিটাৰ মান যাই পাব তাক মই যাবলৈ কৈছোঁ মই যাব লাগিব নেকি দে যাই আছোঁ মই এতিয়া মই বলেখামাৰ মিডিৰ পৰা গৈ আছোঁ তাৰপাছত ইফালে চা হলি হে মানে বহুত মানুহ হলি একদম পুৰা ফাকুৱা খেলি আছে মজা মজা চুপাৰ হলি হে এবাৰ হলি বলাইখামৰ মিডিপাৰাত আহিলোঁ একেবাৰে লগাই দিছে আৰু পাই গ'লোঁ মই তাৰপিছত এয়া আহি গ'ল সিহঁতে তাৰপিছত এইটো হৈছে মেইন মেলা